নমস্কাৰ, মধুবাটিকা অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 2023 বৰ্ষৰ 18 ফেব্ৰুৱাৰী শনিবাৰ মহাশিৱৰাত্ৰি। ফাল্গুন মাহৰ কৃষ্ণ চতুৰ্দশী তিথি অতি পবিত্ৰ। এই দিনটো দেৱাদিদেৱ শিৱ মহাদেৱৰ লিংগৰূপৰ পূজা আৰম্ভ হৈছিল আৰু এই বিশেষ তিথিত মহাদেৱ আৰু মা পাৰ্বতীৰ শুভ বিবাহ হৈছিল। সেয়েহে এই দিনটো অতি শুভ দিন বাবে পালন সনাতন সংস্কৃতিত শিৱৰাত্ৰি হিচাপে উলহ মালহেৰে পালন কৰা হয়। মহাশিৱৰাত্ৰিৰ মানে অতি মংগলময় নিশা। এই দিনা জগতৰ সকলো প্ৰাণী আৰু পৰম ঈশ্বৰ মহাদেৱৰ পবিত্ৰ মিলন, অৰ্থাৎ জীৱ আৰু পৰম ঈশ্বৰৰ শুভ মিলনৰ দিন বুলি গণ্য কৰা হয় আৰু এই তিথি দিনে নিশাই শিৱ মহাদেৱৰ আৰু মাতা পাৰ্বতীৰ কৃপা বৰ্ষা হয়। ভগৱান মহাদেৱ অতি দয়ালু, অতি ভোলা আৰু শিৱ মহাদেৱক এলোটা জল আৰু এটি বেলপত্ৰ অৰ্পণ কৰিলেই সন্তুষ্ট হৈ ভক্তক আশীৰ্বাদ কৰে। এই পুণ্য তিথিটোত মহাদেৱৰ প্ৰতি শ্ৰদ্ধা ৰাখি সাত্বিকভাৱে পালন কৰিব লাগে। এই দিনটোত সোনকালে স্নান আদি সমাপন কৰি শুদ্ধ বস্ত্ৰ পিন্ধি শিৱলিংগত গংগাজল নাইবা শুদ্ধ জল, গাই দুগ্ধ, ঘি, মৌ, দৈ, চেনিৰে পঞ্চামৃত অৰ্পণ কৰি শুদ্ধ জলেৰে শিৱলিংগ স্নান কৰাই চন্দন, বেলপত্ৰ, ধতুৰা ফল, ৰুদ্ৰাক্ষ আদি অৰ্পণ কৰি বগা ৰঙৰ ফুলেৰে সুন্দৰকৈ সজাই এগছি ঘি চাকি আগবঢ়াই দীপদান কৰিব লাগে আৰু লগতে এগছি সৰিয়হ তেলৰ বন্তিও আগবঢ়াব লাগে। শিৱৰাত্ৰিৰ পূজাত ভগৱতী পাৰ্বতী মাৰ সেন্দুৰ, বিন্দি, আলতা, সুগন্ধি, চুৰ্ণি বস্ত্ৰ, দাপোন আদি আগবঢ়াব লাগে আৰু লগতে মিঠাই, ক্ষীৰ, পায়স আৰু বাদাম মিশ্ৰিত শীতল দুগ্ধ পানীয়ৰ আগবঢ়াব লাগে। তেনে কৰিলে শিৱ মহাদেৱ আৰু পাৰ্বতী মাৰ অত্যন্ত সন্তুষ্ট হয়। শিৱৰাত্ৰিৰ দিনা গোটেই দিনটো অতি মংগলময়। এই দিনটোত কাৰো প্ৰতি হিংসা অসূয়া ভাৱ ৰাখিব নালাগে। কোনো জীৱ হিংসা নকৰি সাত্বিকভাৱে পালন কৰি শিৱ পাৰ্বতীক পূজন কৰিলে মনোবাঞ্ছিত ফল লাভ হয়। জীৱনৰ বিভিন্ন বাধা বিঘিনি দূৰ হয় আৰু বিবাহযোগ্য লোকৰ সুযোগ্য পতি আৰু পত্নী লাভ হয় আৰু বিবাহিত জীৱন সুন্দৰ সুখময় হয়। শিৱৰাত্ৰিৰ দিনা পূজাৰ সময়ত ওম নমঃ শিৱায় মন্ত্ৰ উচ্চাৰণ কৰি শিৱলিংগ পূজা অৰ্চনা কৰি কৰ্পূৰ আদি জ্বলাই আৰতি কৰিব লাগে। 18 ফেব্ৰুৱাৰী পূজাৰ শুভ সময় 2023 বৰ্ষৰ ফাল্গুন মাহৰ চতুৰ্দশী তিথি 18 ফেব্ৰুৱাৰী শনিবাৰ ৰাতি 8:02 আৰম্ভ হৈ 19 ফেব্ৰুৱাৰী ৰবিবাৰ আবেলি 4:18 থাকিব। পূজাৰ শুভ সময় বা নিশ্চিত মুহূৰ্ত 18 ফেব্ৰুৱাৰী ৰাতি 11:52 আৰম্ভ হৈ 12:42 সমাপ্ত হ'ব। শিৱৰাত্ৰিৰ দিনা 4 প্ৰহৰ পূজা বিধি বিধান আছে, কিন্তু সম্ভৱ নহ'লে ৰাতি নিশ্চিত মুহূৰ্তত পূজা কৰিলে অতি শুভ ফলদায়ক হয় বুলি মনা হয়। শিৱৰাত্ৰিৰ দিনা শিৱ চালিচা পাঠ, শিৱস্তুতি, ভজন, জপ আৰু শিৱ মহাপুৰাণ পাঠ কৰিলে মনোবাঞ্ছিত ফল প্ৰাপ্তি হয়। ৰাতি জাগৰণ কৰি শিৱস্তুতি কৰিলে অধিক পুণ্য ফল লাভ কৰিব পাৰি। ওম নমঃ শিৱায়।